Hello and welcome back to my channel. মই Sujata পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু পাহৰি গ'ল নেকি মোক বাৰু অকমান লেট হৈছে ন ভিডিও কৰা কিন্তু মোৰ কিছুমান কামৰ কাৰণে মই ভিডিও বনাব পৰা নাছিলো কিন্তু আজি আপোনালোকলৈ মই এটা ইন্টাৰেষ্টিং টপিক লৈ আহিছো টপিকটো হ'ল যে পূজা আগমুহূৰ্তত আমাৰ আহি আছে মেবি 20-21 তাৰিখে तो तार कारणे तो मेकअप इम्पोर्टेंट मेकअप तो बहुत बेसी इम्पोर्टेंट जेहेतु पूजा तो पूजार लगत ड्रेसर लगत मिलाके केनेका धৰণৰ আপোনালকে मेकअप কৰিব বিচাৰে বা আপোনালকে ভাবি আছে সাগে যে এনেকুৱাকে কৰিলে কোনটোৰ লগত মিলিব কিন্তু ভাবি পোৱা নাই তো তাৰ কাৰণে মই সৰুকে এটা টিউটোৰিয়েল লৈ আহিছো যেতিয়া আপোনালকে দিনত ভাগত আপোনালকে পূজা চাবলে যাব বা সাকি দিবলে যাব তেতিয়াও ধৰিলক আপোনালকে লাইট কে মেকআপ এটা আপোনালকে লব বিচাৰিব নহয় জানো তো তেতিয়া আপোনালকে কেনেকুৱা ধৰণৰ আই শ্যাডো এটা ইউজ কৰিব আপোনালকৰ চকুত কেনেকুৱা কৰিলে ভাল লাগিব একদম নেচাৰেল লাগিব নিউড লাগিব তো সেই টিউটোৰিয়েলটো লৈয়ে মই আপোনালকৰ ওচৰত আজি আহি পৰিছো আৰু আপোনালকৰ আগত মই সৰি ক্ষমা খুজিছো ইমান দেৰি হোৱাৰ কাৰণে কিয়নো মোৰ কিছুমান নিজৰ প্ৰফেশনালি যোনখিনি মই কাম কৰো সেই তাৰে কাম কিছুমান কৰি আছিলো আৰু এতিয়া মই আপোনালোকৰ আগত ভিডিও কৰি আছো মোৰ এটা ৰিং লাইটৰ জৰিয়তে ৰিং লাইটটো ইমান বহুত বেছি দামী নহয় মই একচুয়ালি হেতুৰ কাৰণেও মই ৰখি আছিলো ভিডিও বনাবলে যে আহিলে ৰিং লাইটটোৰ সন্মুখত বহি একদম পুৰা ভিডিও বনাম আৰু এনেকৈ ভাবি আছিলো কিন্তু ৰিং লাইটটোৰ প্ৰাইসটোৰ হিচাপত ঠিকে আছে ইমান দামী মই কিনা নাই কিন্তু হে আৰু নরমাল হৈছে তো এটো আই মেকআপ আপোনালকে ক্ৰিয়েট কৰি যাব পাৰিব একেবাৰে নেচাৰেল হয় আৰু একেবাৰে সিম্পল হয় আপোনালকৰ আই প্লেট থাকিলে আপোনালকে গমে পাব কোনকেটা সেট আপোনালকে ইউজ কৰিব আপোনালকৰ কাপোৰখিনিৰ লগত মিলাকে আৰু তেনেকে আপোনালকে কৰি যাব পাৰিব তো এতিয়া বেছি লেট নকৰো বলো ভিডিওটো স্টাৰ্ট কৰো লেটস গেট স্টাৰ্টেড আজি মই আপোনালোকক প্ৰডাক্ট ডিটেইলছ নকওঁ জাস্ট আপোনালোকক মই কৰি দেখুৱাই যাম আৰু আপোনালোকে চাই যাওক আৰু এয়া মই প্ৰথমতে ময়শ্চাৰাইজাৰ লগাই লৈছো আপোনালোকে আপোনালোকৰ মুখখন ক্লিন কৰি প্ৰথমতে ভালকে ময়শ্চাৰাইজাৰ লগাই ল'ব আৰু মেকআপৰ আগত সদায় প্ৰাইমাৰ লগোৱাটো ইম্পৰ্টেন্ট হয় হেতু স্কিপ নকৰিব আপোনালোকে তো এয়া মই প্ৰাইমাৰ লগাই লৈছো আৰু এতিয়া মোৰ স্কিন টোনৰ লগত মিলাকে মই কনসিল কৰি আছো মোৰ চকুৰ লিডটো আৰু তলৰ ফাল পাৰিটো মই কৰি লম আপোনালোকেও আপোনালোকৰ চকুগিটা তেনেকে কৰি লব ব্লেন্ডাৰ দি ভালকে আপোনালোকে ড্যাব কৰি ব্লেন্ড কৰি লব আৰু তাৰ পিছত ড্যাব কৰি পাউডাৰ লগাই লব যাতে কনসিলটো সেট হৈ যায় যেহেতু দিনৰ কাৰণে আই লুক হয় সো প্ৰথমতে মই একেবাৰে নিউড কালাৰ আই শ্যাডো এটা লৈ লৈছো দেখিছে আপোনালোকে এনেকে প্ৰথমতে আপোনালোকৰ ক্ৰিজ লাইনটোত লৈ লব আৰু লাহে লাহে ব্লেন্ড কৰি যাব ওপৰলৈকে আপোনালোকে যিমানখিনি চকুটো ডাঙৰ দেখাব বিচাৰে হিমানখিনি ওপৰলৈকে ব্লেন্ড কৰি যাব কিন্তু ব্লেন্ড হ'ব লাগিব ব্লেন্ড হলেহে বস্তুটো ভাল দেখি আৰু এতিয়া আইব্ৰৰ তলৰখিনি মই হাইলাইট কৰি লৈছো কিন্তু হাইলাইটটো মই আই শ্যাডো প্লেটৰ পৰাই কৰিছো তো আপোনালোকে তেনেকেও কৰিব পাৰে বা এক্সট্ৰাকে আপোনালোকৰ যদি হাইলাইটাৰ আছে তেনেকেও কৰিব পাৰে তাৰপিছত মই আৰু ব্লেন্ড কৰি লৈছো ব্লেন্ডিংটো মই যেনেকৈ কৰিছো তেনেকৈ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে দেখিব আপোনালোকৰ চকুকিটা বেছি ধুনীয়া লাগিছে আৰু তাৰ পিছত মই এটা ডাৰ্ক শ্যাডো লৈ পেলাই মোৰ আউটাৰ কৰ্নাৰটো অকমান ডাৰ্ক কৰিবলৈ ট্ৰাই কৰিছো আজি মই টেপ ইউজ কৰা নাই কিন্তু আপোনালোকে খুজিলে আপোনালোকে ইউজ কৰি ল'ব পাৰে মই আজি ৰাউন্ড শেপ এটা দিছো হে গটিকে মই ইউজ কৰা নাই আৰু এতিয়া বিৰাট নিউড শ্বেডৰ সিমাৰি কালাৰ এটা মই ইনাৰ কৰ্নাৰত লগাই আছো কেনেকৈ লগাইছো আপোনালোকে চাই যাব তেতিয়া আপোনালোকে তেনে ধৰণে লগাই যাব পাৰিব বেট সিম্পল হয়
এতিয়া মই অকমান হাতত লৈ পেলাই বেছিকে লাগিবলৈ লগাই দিছো হাতত লৈ আহিলে আইশ্যাডোবোৰ অকনমান বেছিকে আহে আপোনালোকেও হাতে দি লগাই চাবচোন আৰু এতিয়া ইনাৰ কৰ্নাৰ মই হাইলাইট কৰি লৈছো আপোনালোকে ইনাৰ কৰ্নাৰটো হাইলাইট কৰিবলৈ বিচাৰিলে কৰিব পাৰে নকৰিলেও একো কথা নাই আপোনালোকক কিমানখিনি মই দেখুৱাব পাৰিছো মোৰ কেমেৰা কোৱালিটিটো ইমান ঠিক নহয় মোৰ মোবাইলৰ সৈতে মই ভিডিও কৰো তো হেতু আপোনালোকে প্লিজ জনাব আৰু এতিয়া মই আইলাইনাৰ লগাই লৈছো আইলাইনাৰটো মই উইং নবনাও আজি নৰমাল আইলাইনাৰে বনাম তো চাওকচোন আপোনালোকে বিচাৰিলে আপোনালোকে উইং লাইনাৰো বনাই ল'ব পাৰে কিন্তু দিনৰ ভাগত নৰমাল আইলাইনাৰ এটাই বেছি ভাল দেখি আৰু যেহেতু মই আইলেছেছ নলগাও মই মাস্কাৰা অকমান বেছিকে লগাও তো মই এতিয়া মাস্কাৰা লগাই আছো আৰু মাস্কাৰাটো লগোৱাৰ পিছত মোৰ প্ৰায় আইলেকটো খতমেই হ'ল তো আপোনালোকে চাই যাওক একেবাৰে নৰমাল আই মেকআপ এটা আপোনালোকে যেটো আপোনালোকৰ পূজাৰ দিনৰ ভাগত লগাই যাব পাৰে যিকোনো ড্ৰেছৰ লগত শাৰী যি পিন্ধিব ইচ্ছা কৰে তো এইটোৱে আসলে আজি টিউটোৰিয়েল গাইজ ভিডিওটো চাই কেনেকুৱা পালে একেবাৰে জনাবলৈ নাপাহৰিব বহু দিনৰ মূৰত আহিছো হয় এটো কাৰণে ক্ষমাও খুজিছো কিন্তু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কিবা এটা শিকিবলৈ পালে নে নাই আপোনালোকে আপোনালোকৰ পূজাৰ দিনটো আপোনালোকে সেই লুকটো কৰি যাব পাৰিবনে নাই মোক জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে বিচাৰে যে আপোনালোকে নাইট লুকটো কেনেকৈ আপোনালোকে যাব তাৰ কাৰণে মোক এটা টিউটোৰিয়েল লাগিব তাৰ কাৰণে আপোনালোকে যদি খুজে তেতিয়া মই আপোনালোকক নিশ্চয় এটা মেকআপ লৈ আহিম আপোনালোকৰ কাৰণে তো আজিৰ ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব আপোনালোকে প্লিজ কৰিব যোন নতুন আহিছে মোৰ ভিডিওটো চাইছে শেষলৈকে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰিব আপোনালোকৰ এটা সাবস্ক্ৰাইবে মোৰ বহুতখিনি হেল্প কৰিব তো সেইটোৱে কথা আৰু পাৰিলে এটা শেয়াৰো কৰি দিব যাতে আপোনাৰ লগতে আৰু আন 10জন মানুহেও এই বস্তুটো শিকিব পাৰে So thank you for watching. Bye bye.